এতিয়া আমি ভিতৰতো সোমাই যাম আৰু ধুনীয়াকৈ আপোনাক দেখুৱাম এম্বিয়েন্স হলৰ ভিতৰত ধুনীয়া পৰিৱেশ ধুনীয়া ধুনীয়া। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসম আছাম। আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি আপোনালোকক মই ফুৰাবলৈ লৈ গৈ আছোঁ এখন ধুনীয়া ঠাই এখন আছে গুৰগাঁও। গুৰগাঁও আপোনালোকে জানে বহুত ডাঙৰ ডাঙৰ MNC বিলাক আছে, তাতে MNC আছে, বহুত ধুনীয়া শ্বপিং মল আছে, তো ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে। যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল টু ছাবস্ক্ৰাইব 1K ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকক বহুত মৰম পাইছোঁ। আশা কৰিছোঁ অনাগত দিনত আপোনালোকক ধুনীয়া এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বিশেষকৈ মই ভাবি আছোঁ ডেইলি ব্লগ দিম বুলি পেলাই চেষ্টা কৰিম দিবলৈ। তো তেন্তে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। তো এতিয়া গৈ আছোঁ বৰ্তমান গুৰগাঁৱৰ পৰা আৰু এটা কাম আছে, লেপটপটো ঠিক কৰিব লাগে। নেহৰু প্লেচ যাম, বন্ধুৰ তেওঁৰ কাম আছে, অফিচিয়েল কাম আছে। দুইটা গৈ আছোঁ এতিয়া গুৰগাঁও, দেখুৱাই গৈ আছোঁ ৰাস্তাটো। আৰু গুৰগাঁও আপোনালোকে জানে MNC বহুত ডাঙৰ ডাঙৰ MNC আছে, ধুনীয়া লাগে জেগাটো। দেখুৱাই আছোঁ। গুৰগাঁও আহি পালোঁ। গুৰগাঁও আৰু আপোনালোকে দেখুৱাই আছে এটা ডাঙৰ মল, এইটো হৈছে এম্বিয়েন্স মল। আৰু ইয়াৰ পিছত মই যাম চাইবাৰ চিটি, য'ত আছে ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীবিলাক। তো বন্ধু গ'ল, বন্ধুক এৰি দিলোঁ আৰু এইটো দেখুৱাই আছোঁ আপোনালোকক এম্বিয়েন্স মল। চাওক কিমান ধুনীয়া। আৰু মই সোমাই আহিলোঁ এম্বিয়েন্স মলৰ ভিতৰত। আৰু এইটো হৈছে এম্বিয়েন্স মল, যিটো গুৰগাঁৱৰ এটা অন্যতম ডাঙৰ মল হয়। আৰু ইয়াত আহিলে আপুনি মাস্ক পিন্ধি অহাটো বাধ্যতামূলক হয়। আৰু ইয়াত আহিলে দেখিব আপুনি ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ যিবোৰ দোকান, ৰেষ্টুৰেণ্ট দেখিবলৈ পাব, যেনে লিভাইজ হওক। এয়া আপোনালোকে চাই আছে বাওঁফালে এখন লিভাইজৰ এইটো এটা শ্ব'ৰুম হয়। আৰু লগতে আৰু এখন দোকান আছে, এইখন হৈছে আপোনাৰ ৰিপ্লে। এনেকুৱা ধৰণৰ দোকান বহুত দেখিবলৈ পাব, ইয়াতে পাব। ইয়াৰ পৰা শ্বপিং কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে ডাঙৰ ডাঙৰ যিবোৰ ব্ৰেণ্ডৰ ৰেষ্টুৰেণ্ট হয়, যেনে KFC হওক বা মেকডনাল্ড হওক, ইয়াত আপুনি খাদ্যৰ জুতি ল'ব পাৰিব। তো তেন্তে আহকচোন এই শ্বপিং মলটো আমি এক্সপ্ল'ৰ কৰোঁ। চ' লেটছ এনজয়। এতিয়া গৈ আছোঁ ফাৰ্ষ্ট ফ্ল'ৰলৈ। ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা দেখুৱাই আছোঁ ধুনীয়াকৈ মলটো, গোটেই মলটো, সমগ্ৰ পৰিৱেশটো। কি দেখিব, দোকানে দেখিব, এখন চাওক।
গ্ৰীণ টি আৰু আপোনাৰ অৰ্ডাৰ দিছোঁ পেষ্টি চেষ্টি জাতীয় কিবা এটা খাই লওঁ। এম্বিয়েন্স মলত আহিলে এম্বিয়েন্স মলত আহি এটা গ্ৰীণ টি গ্ৰীণ টি আৰু লগতে আছে ব্ৰাউনি বুলি কয় ব্ৰাউনি ক্ৰিমি হয় এনেকৈ খাবলৈ চেষ্টা কৰিছোঁ আজি খাবলৈ কিয়নো আজি মই শনিবাৰ হয় একো নাখাওঁ মাছ মাংস ইয়াতে খাওঁ গ্ৰীণ টি আৰু